সাউন্ড কেতিয়া দি বা দা হিচাপে পঢ়িব লাগে। আমি সকলোৱে হয়তো নাজানো ডিৰ সাউন্ড দুটা। ডিৰ সাউন্ড আমি দুই ধৰণে পঢ়িব লাগে। তো ক'ত দি পঢ়িব লাগে আৰু ক'ত দা পঢ়িব লাগে সেইটো আমি নাজানো। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা আমি গম পাম ক'ত দি পঢ়িব লাগে আৰু ক'ত দা পঢ়িব লাগে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ' থাম্বনেল চাই গমেই পাইছে আজিৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দাৰ উচ্চাৰণ হাউ টু প্ৰনাউন্স দা অৰ দি আৰু দা কেতিয়া উচ্চাৰণ কৰা হয়। আমি জানো যে কোনো শব্দৰ যদি কনচনেণ্টেৰে আৰম্ভ হয় তেতিয়া তাৰ আগত পঢ়িব লাগে দা, আৰু কোনো শব্দ যদি ভাৱেলেৰে আৰম্ভ হয় তেতিয়া তাৰ আগত পঢ়িব লাগে দি। এতিয়া চাওক কেইটামান শব্দ লিখিছোঁ মই আৰু ইয়াত বহাই দিম আৰু কি পঢ়িব লাগিব সেইটো আজি ইয়াতে গম পাম। তো ইয়াতে আমি দিছোঁ হাউচ, হাউচৰ আগত আমি দিছোঁ। তো এইটো আমি কেনেকুৱাকৈ প্ৰনাউন্স কৰিম। তো যদি কোনো কনচনেণ্টৰ আগত থাকে তেতিয়াহ'লে এই শব্দটোৰ উচ্চাৰণ কৰিব লাগিব দা হাউচ। আমি জানো টা কনসনেন্ট, 19টা কনসনেন্ট আৰু 5টা ভাৱেল। আৰু এই 5টা ভাৱেল কি কি সেইটো আমি জানো। এ, ই, আই, ও, ইউ, এই 5টা হ'ল ভাৱেল। তো এই 5টাৰ যদি শব্দ আৰম্ভ হয় তেতিয়া এইটো আমি পঢ়িম দি। তাৰপিছত আমি পাইছোঁ শব্দটো টেবুল। তো টেবুলৰ আগত যদি TH দিয়া হয় তেতিয়া আমি কি উচ্চাৰণ কৰিম, তেতিয়া পঢ়িব লাগিব দা টেবল। অৰেঞ্জ, অৰেঞ্জৰ আগত যদি TH দিয়া থাকে তেতিয়া আমি কি পঢ়িম, তাতে পঢ়িব লাগিব দি অৰেঞ্জ। কাৰণ চাওক শব্দটো ইয়াতে অৰেঞ্জ, অৰেঞ্জ, অৰেঞ্জ এই শব্দটো ভাৱেলেৰে আৰম্ভ হৈছে, অ ভাৱেলেৰে, অ ভাৱেলে আৰম্ভ হৈছে, সেইকাৰণে আমি ইয়াৰ আগতে দি প্ৰনাউন্স কৰিম। পৰৱৰ্তী আৰু এটা শব্দ আছে চাওক, এইটো কিন্তু চাওক কনচনেণ্টেৰে আৰম্ভ হৈছে, কিন্তু এইচটো এটা কনচনেণ্ট, এইটোৰ উচ্চাৰণ কনচনেণ্ট হৈও যেতিয়া এই এইচটো যেতিয়া কিছুমান শব্দ আগত বহিব তেতিয়া এইচৰ উচ্চাৰণ নহয়, এইচটো চাইলেণ্ট থাকে, তেতিয়া ইয়াৰ আগতে আমি উচ্চাৰণ কৰিম দি আৱাৰ। এতিয়া চাওক দি আৱাৰ, ইয়াতে কিন্তু এইচটোৰ উচ্চাৰণ হোৱা নাই, সেইকাৰণে আমি আৰু তেনেকুৱা আছে যেনেকুৱাকৈ অনাৰেবল, অনেষ্ট, সেইবিলাকৰ আগতো আমি উচ্চাৰণ কৰিব লাগিব দি। আমি দা পঢ়িলে সেইটো ভুল হ'ব। তাৰপিছত আমি পঢ়িম ৰেড, ৰেড। ৰেড মানে কি আমি জানো, ৰেড মানে নিগনিৰ কথা কৈছে। তো এইটো আমি প্ৰনাউন্স কৰিব লাগিব দা ৰেড, যিহেতু এইটো কনচনেণ্ট আৰম্ভ হৈছে সেইকাৰণে আমি দা ৰেড কৰিম। তাৰপিছত আৰু এটা আছে এইটো যিহেতু ইংক, আইটো ভাৱেলেৰে আৰম্ভ হৈছে সেইকাৰণে আমি ইয়াৰ আগত পঢ়িম দি ইংক। দা আমি পঢ়িব নোৱাৰোঁ, দা পঢ়িলে ভুল হ'ব। তাৰপিছত আছে এপল, এপলৰ আগত আমি কি উচ্চাৰণ কৰিম, যিহেতু এইটো ভাৱেল, এইটো শব্দটো ভাৱেলেৰে আৰম্ভ হৈছে সেইকাৰণে ইয়াৰ উচ্চাৰণ কৰিম আমি দি এপল। পৰৱৰ্তী চাওক ইয়াতে দিয়া আছে কাৰ। তো ইয়াৰ উচ্চাৰণ আমি কেনেকুৱা কৰিম, এইটো পঢ়িব লাগিব দা কাৰ, দি আমি ইয়াতে পঢ়িব নোৱাৰোঁ, যদি দি পঢ়োঁ তেতিয়াহ'লে এইটো ৰং হ'ব। তাৰপিছত আছে ইউ, ভাৱেলেৰে আৰম্ভ হোৱা শব্দ, ইয়াৰ আগত যদি TH থাকে তেতিয়া কি পঢ়িব লাগিব, তেতিয়া পঢ়িব লাগিব দি ইউনিভাৰ্চিটি, তেতিয়া আৰু আমি দা পঢ়িব নোৱাৰোঁ। তাৰপিছত আৰু এটা শব্দ আছে যিটো
ই ভাৱেলেৰে আৰম্ভ হৈছে আৰু এইটো আমি পঢ়িব লাগিব ইউৰোপ, দি ইউৰোপ। এইটো আমি দা ইউৰোপ পঢ়িব নোৱাৰোঁ। দা ইউৰোপ পঢ়িলে আমাৰ এইটো ৰং হ'ব, তো আমি দি ইউৰোপ পঢ়িব লাগিব। তো যদি কোনো শেষত এইটোৱে ক'ম যে যদি কোনো শব্দ কনচনেণ্টেৰে আৰম্ভ হয় তেতিয়া দা পঢ়িব লাগিব, আৰু কোনো শব্দ যদি ভাৱেলেৰে আৰম্ভ হয় তেতিয়া ইয়াৰ উচ্চাৰণ পঢ়িব লাগিব TH, ইৰ উচ্চাৰণ পঢ়িব লাগিব দি। তো আজিৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে গম পালে দি আৰু দা উচ্চাৰণ কেতিয়া কৰিব লাগে। হয়তো আপোনালোকৰ ভিডিঅ'টো সহায় হ'ব। যদি ভিডিঅ'টো ভাল লাগে আগলৈ শ্বেয়াৰ কৰিব, আৰু যদি আপুনি এই চেনেলত নতুন হৈ থাকে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।